অৱস্থা নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ভিডিঅ'টো ভাবিছিলোঁ ইমান ধুনীয়াকৈ অকণমান বোলো মা ঘৰলৈও যাম মিলিম ফুৰিমগৈ বিয়াও আছে বিয়াও খাম তাৰপিছত আকৌ এফালে যাবলৈ আছে সেই তালৈও যাম বোলো যাম আৰু কালিৰ পৰা বুলি পূৰা প্লেনিং চলি থাকিলে দেই আজি ৰাতিপুৱাই বতৰটো এনেকুৱাই বেয়া বতৰ নহয় বৰষুণৰ কোবত মানে এতিয়া ভাবিছোঁ বেটাক ইয়াতে থৈ লৈ মাৰ ঘৰলৈও যোৱা নহয়গৈ বিয়াখনকে বোলো খাই আহিম তাৰপিছত এয়া দেখিছেনে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিব লাগিছিলে ৰাতিপুৱাই কৰিম বুলি ভাবিছিলোঁ কিন্তু সময় নহ'লে মানে কৰোঁ নকৰোঁকৈ ভিডিঅ'টো কৰিছোঁ এতিয়া এয়া সময় মানে বহুত সময় হ'লগৈ 12টাই বাজিব হ'ল ভাত বনাব আছে মায়ে বাৰু ভাতকেইটা পাতি থৈ গৈছে বাকী কথাটো কি হ'ল মানে মাও এফালে যাব লগা হ'ল এই মা গৈছে এতিয়া বৰতীয়া দিবলৈ এই ওচৰতে মানুহ এজন ঢুকালে কালি তাৰপিছত মায়ে ক'লে বোলে আগেই মই বজাৰখিনি কৰি মেলি বৰতীয়াটো দি থৈ আহোঁ তাৰপিছত তুমি বিয়া খাবলৈ যাবা বেটা মই ইয়াত বহি আছোঁ দেখিছেনে এতিয়া আকৌ আজি কিনো হ'ল জানো মোক ওচৰৰ পৰা ননমাই আহোঁ বিচনাত শুৱাইছোঁ ইমানেই কান্দিছে নহয় যেতিয়া কাম থাকে মানে ইও মানে এক্টিং ষ্টাৰ্ট হৈ যায় ৰাতিপুৱাই সোনকালে উঠিম বুলি ভাবিছিলোঁ সোনকালে উঠিলোঁ কিন্তু একদম নাথাকে নহয় ক'ব আৰু একদম মোক ওচৰতে থাকে মানে এক্টিং মানে কি ক'ব আৰু খুব এক্টিং কৰি থাকে আমাৰ বেটাই শুনে শুনো এয়া দেখিছে নহয় কেনেকুৱাখন কৰি ফুৰিছে এতিয়া খন্তেক সময় বহি নাথাকে মানে এতিয়া বহি আছোঁ কাৰণে অশান্তি পাই আছে দেই মানে তাক মানে অকণ ঘূৰাব লাগে একদম কোচত লৈ ইফালে সিফালে ঘূৰাই মানে ইয়াক মানে একদম বেয়া কৰি পেলালে চাওক এতিয়া চিঞৰ লগাইছে কেনেকুৱা বাকী ভিডিঅ'টোৰ পিছত দেখাই আছোঁ ৰ'ব এটি ঘূৰাই নহ'ব বতৰ ইয়াত দেখিছেনে অকণমান মুকলি হৈছে তাকে বোলো কাম বনবোৰ কৰি মেলি ভাত পানী বনাই আকৌ বিয়ালৈ যাব লাগে তাকৈ আকৌ মা আহিব লাগিব নহয় বাকী এতিয়া ভিতৰত ভাত পাতি থোৱা আছে ৰাইচ কুকাৰতে পাতি থৈ গ'ল সেইখিনি বোলো চাই লওঁগৈ হৈছেনে নাই হোৱা তাৰপিছত দাইলকণ কি বনাওঁ চাব লাগিব ইও এতিয়া শুবই নেকি হামিয়াই ফুৰিছে তাকো খুৱাই ল'ব লাগিব খুৱাই ল'লেহে মানে দাইল চাইল ৰেডি কৰিব পাৰিম সময় হৈ গ'ল যে তাকে চাবলৈ আহিছোঁ এতিয়া হৈছে বা নাই হোৱা নেকি সেয়া হোৱাই নাই মানে ভিতৰৰ কাম মই একো কৰিব পৰাই নাই এতিয়ালৈকে ইয়াক খুৱাই ল'লেহে পাৰিম কিজানি সময়তে মানে ইও কৰি থাকে নহয় আমাৰ এখন কপলকণে এতিয়া চাই আছে চাই পিৰিক পাৰাক টেঙৰ নহয় গৰমৰ টেঙৰ কি ক'ব আৰু বিচনাৰ অৱস্থা চাওক একো ভালকৈ কৰিবই পৰা নাই সেয়া ৰেডি চেডি কৰি মেলি মানে মই বিচনা জাপিলোঁ কি হ'লে সেয়া গোটেই আকৌ ইয়াৰ লগত হেৰি কৰিব লগা হ'ল চব আধা কৰা হৈ আছে কাপোৰ এফালে উলিয়াই থৈ দিছেনে ব্লাউজটো বোলো ফিটিং হয় নে নহয় এবাৰ চাম বুলি ভাবিছিলোঁ নাই সেয়া চাবলৈও মোৰ সময় নাই কাপোৰ উলিয়াই মেলি থৈহে দিছোঁ বাকী এতিয়া এই শুৱে নে নুশুৱে শুৱাই লওঁচোন দালি ভাজিকণ বনাবলৈ আছে পাপা আহি পাওঁতে পালেহি পাপাও মানে কালিহে মাহঁতৰ তেজৰ মানে তেজ দিছিলেগৈ এই হেৰিয়াত এয়াৰফৰ্চত বাকী সেই চেকআপ মানে হেৰি হ'লে পাহৰি গৈছোঁ কথাবোৰ কি ক'ব হেৰি তাকে ৰিপৰ্ট দিব ৰিপৰ্ট আনিবলৈ গ'ল আনি পিছে পালেহি পাই লৈ আকৌ ভাবিলে একেবাৰে হেৰি কৰোঁ এই বা গাখীৰকণ দিবগৈ লাগে ডেইলি মানে কালিও দিয়া নহ'লেগৈ তাকে আকৌ সেয়া দিবলৈ গৈছেগৈ অহাৰ পাছতহে মানে ইয়াক অকণমান চাব পাৰিব মাও চাগে অহা অকণ দেৰিও হ'ব নহয় মানুহ আছে নহয় ওচৰে পাঁজৰে তাকে এতিয়া বাকীখিনি দেখাই আছোঁ ইয়াক বাৰু শুৱাই লওঁচোন বাৰু এই এটি দেখিছেনে তথাপি কথা শেষেই হোৱা নাই ইমান বলগিছে কিনো বলগিছে কি কৈছা তুমি কি কৈ আছা তুমি হা কি কৈ আছা নোকোৱা নি তুমি বাৰু বাকী ইয়াক আগে শুৱাই লওঁ বাকীখিনি পিছত দেখাইছোঁ যেনে তেনে এয়া দেখিছেনে শুইছেগৈ আৰু সি শুলেহে মানে কামখিনি কৰিবগৈ পাৰিম আৰু যেনে তেনে শুইছে আকৌ পটাপট বোলো ইয়াক শুৱাই মেলি লৈ লওঁ যেনে তেনে শুলেগৈ দেই এতিয়া বোলো দাইল ভাজিকণ বনাই লওঁগৈ ই শুওঁতেই উঠিব মানে বৰ সোনকালে উঠে কি ক'ব আৰু টপককৈ উঠে বাকী এতিয়া কৰিবলৈ বুলি আহি লৈছোঁ দাইল ভাজিনো কি বনাওঁ ভাবি আছোঁ চব বস্তু আছে কিনো দাইল বনাওঁ সেইটো এটা আছে বাকী কচু পাপায়ো নাখায়
ভাবিছোঁ তাকে কিনো দাইল বনাওঁ চাই লওঁ বাৰু কি বনাব পাৰোঁ নাইকি আছোঁ কেৰাহী ধুবলৈকে আছে দেখিছিলোঁ চব তেনেকেই আছে সেইসোপাও ধুবলৈ আছে একেবাৰে ধুই মেলি লৈ লওঁ তাৰপিছতে বনাব পাৰিম মানে সেইখিনি ধুই মেলি হোৱাৰ পিছত এসমমান গোট খাই থাকিলে মানে কামবোৰ কৰা বৰ খেলিং মেলিং লাগে প্ৰথমে এইখিনিকে কৰি লৈ লওঁ বাকী তাৰপিছত কৰিম আৰু বাকী পটাপট এয়া চৰু কেৰাহীকেইটা ধুই ল'লোঁ এইখিনি আজৰি হৈ ল'লেহে আকৌ বাকী দালিকণো বনাবলৈ আছে যে এইখিনি পটাপট ধুই লৈছোঁ এইবোৰ কামবোৰ থাকি গ'লে মই বৰ জাজ পাই থাকোঁ মানে কেণ্টিনৰ পৰা পাপাই মাটি দালি আনি থৈছিলে তাকে সেয়াকে বনাওঁ বুলি ভাবিছোঁ আজি বোলো এইখিনিকে বনাওঁ বতৰো ঠাণ্ডা অকণমান মানে নহৰু চহৰু দি বনালে মানে ভালো লাগিব খাই সেইবাবে সেয়াকে বনাওঁ বুলি লৈছোঁ লগতে ভাবিলোঁ আলু দুটাও দি দিওঁ আৰু বিলাহী দুটাও দি দিওঁ ফ্ৰিজটো অৱস্থা দেখি কিন্তু আচৰিত নহ'ব দে মই হ'লে এইবোৰ একো কৰিবলৈ সময় পোৱা নাই মানে যেনে তেনে মানে ই শুই থাকোঁতে মেলোঁতে পটককৈ কাম কৰা হয় এইফালে সোমাবলৈকে নহয় তাকে আকৌ সময় এটা মিলালে আকৌ সেয়াও চাফা কৰিব লাগিব ময়ো বৰ লেতেৰা হৈ থাকিলে ভাল নাপাওঁ তাকে এইখিনিকে কাটি মেলি লৈ লওঁচোন বিলাহীবোৰ কাটিলে পিছে মই ভিতৰৰ অংশটো মানে গুটিখিনিৰ পৰা ধৰি এইখিনি মই কাটি কাটি পেলাই দিওঁ আপোনালোকে কেনেকুৱা কৰে বাৰু মানে এইটো কাৰণ গেছৰ কাৰণে একদম ঠিক নহয় মানে টেঙাটোৰ কাৰণে বিলাহীটো দিওঁ গুটিখিনি আঁতৰাই পেলাওঁ পটাপট এইখিনি ধুই মেলি ৰেডি কৰি লৈছোঁ এইখিনিও কাটি একেবাৰে আজৰি কৰি লওঁ এইখিনি কাটি কুটি ৰেডি কৰি ল'লোঁ বাৰু সেয়া বাকী জলকীয়া 3টামানো দি দিওঁ আৰু কি দিওঁ ভাবিছোঁ সেয়া মানে হেৰি হয় এই ধোৱা মাটি দাইল পাপাই কেণ্টিনৰ পৰা আনিছিলে বাকী জলকীয়া এনেকুৱা হেৰিয়াত কোনে কোনে থয় বাৰু কিমান ভাল হৈ আছে দিছে এয়া কিন্তু অন্নপ্ৰসন্নৰ জলকীয়াই দেই অন্নপ্ৰসন্নতো নাই থাকি গ'ল ইয়াত থৈ দিলোঁ আজিলৈকে সতেজ হৈ আছে প্ৰায় এনেকুৱাত দি পালে এনেকুৱাত থৈ দিবচোন বহুত দিন থাকে চাবৰ ৰ'ব একোৱে হোৱা নাই দি আছোঁ গোটেইখিনি চব একদম সতেজ হৈ আছে একোৱে নাই বাকী জলকীয়া দিলোঁ এইকেইটা এই 3টা আমাৰ আকৌ জলকীয়া থাকেই দেই দাইলতো দিব লাগিব ভাজিটো দিব লাগিব চবতে জলকীয়া একো আকৌ স্পেচিয়েল বনোৱা নাই দেই মই দেখাইহে আছোঁ আজি মানে কেনেকৈ কি কৰি আছোঁ কুকাৰতে দিব লাগিব কাৰণ সিজিব লাগিব নহয় তিয়াই থোৱাও নহ'লে সেইবাবে সেয়া কুকাৰত সেয়া মগুৰখিনি দি ল'লোঁ তাৰপিছত এয়া আলু আৰু বিলাহী কাটি থৈ আছিলে সেইখিনিও দি দিলোঁ তাৰপিছতে জলকীয়া 3টা দি দিলোঁ তাৰপিছতে অকণমান হালধি আৰু সোৱাদ অনুসৰি আপোনালোকৰ নিজৰ অনুমানত নিমখখিনি দি দিব নিমখখিনি সেয়া দিলোঁ তাৰপিছত এয়া হিচাপমতে যিমানখিনি পানী দিব বিচাৰে হিচাপমতে দি দিব আৰু এতিয়া এয়া গেছত পাতি দিলোঁ এবাৰ পাতি ল'লোঁ এতিয়া দেউতাক এবাৰ চাই আহোঁগৈ কি বা কৰি আছে শুই আছে নে উঠি আছে ক'ব নোৱাৰি নহয় আকৌ টোপনি এবাৰ মুখখন ঢাকি লৈ হেৰি কৰি আছিলে আকৌ উঠাই থৈ গৈছোঁহি এতিয়া ভাজি বনোৱাৰ কাৰণে কি বনাওঁ ভাজি বনাবলৈ তেনেকৈ ইমান বন্ধাকবি আছিলে বন্ধাকবি নবনাওঁ ডিমকে ভাজি লওঁ নেকি তাকে ভাবিছোঁ বিলাহী দি ডিম 3টাকে ডিম আছে ডিমকে ভাজোঁ 2টা বিলাহীৰ লগত জ্বলা দি ভাজি দিম আৰু 2টা দিম কটা দেখাই থাকিবলৈ আৰু মোৰ ভিডিঅ' বনাই থাকিবলৈ মানুহেই নাইকিয়া
কাটি কুটি লৈ আকৌ দেখাই আছোঁ। বাকী ইয়াত দেখিছেনে দাইলৰ চিটি আহিবই হ'ল আৰু 4টা বা 5টামান চিটি দিয়াম, তাৰপিছতে ৰাখি দিম আৰু। বাকী এয়া কাটি ল'লোঁ, এতিয়া বনাই লওঁ এইখিনি। একদম চিম্পুলকৈ বনাম, বেলেগ এইবোৰ মছলা চছলাও নিদিওঁ আৰু চিম্পুলকৈ এনেই বনাই দিম। মছলা হ'লেও এইবোৰ ভাল নালাগে নহয় আকৌ খাই। মেলাটো হৈয়ে গ'ল বাৰু। আকৌ এবাৰ বেটাক চাই আহোঁগৈ, উঠিল নে কি কৰিছে। সেয়া চাওকচোন, এইটো দেখিছে উঠি আছে, চিঞৰ এটা দিব লাগে বুলি গম পোৱা নাই। সেয়া উঠি আছে চবৰবোৰ। সেইটো চাওক উঠি লৈ কি কৰি আছে। তাক ঠাণ্ডা দেখিছে, মাত এটাও দিয়া নাই। এই উঠি লৈ যে মাত এটাও দিয়া নাই কেলৈ? অকলে অকলে শুই আছে, শুই আছে, শুই আছে অকলে অকলে। আমাৰ চকুকণ এইকণ উঠি গ'ল, আমাৰ চপলি কণ কেনে হ'ল চকুকণ, এইকণ চকুকণ উঠি গ'ল, উঠি গ'ল, উঠি গ'ল চকুকণ, উঠি গ'ল চকুকণ, উঠি গ'ল। কান্দিব লাগে বুলি গম নাপায়, উঠিলে হয় নাই? উঠিলা কি মাকতিব নালাগে। এতিয়া ককা ওচৰলৈ ব'লা, মোৰ বাকী খানাকণ বনাই লওঁ আকৌ দেই। সেয়া উঠি গ'ল দেখিছেনে? কান্দা চাওকচোন, আইঅ ইমান চকুতে নহয়। কাণত ধৰিছে নি? আইঅ ধৰিছে চাওকচোন, এতিয়া ইফালে ধৰি আছে টেপা মাৰি। বৰ দুষ্ট হ'ল সেয়া চাওক, কান্দ চুলিয়ে তুলিয়ে ধৰি। চল ককা ওচৰলৈ যাওঁ। আজা আজা, ধৰো 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 ধৰো। উঠিব চাব ৰ'ব, আকৌ ভেজা এখন দিলেই হ'ল আৰু। এইয়া উঠি গ'ল হয়নে? উঠি গ'ল। এতিয়া ককা ওচৰলৈ যামগৈ দেই। ককাক কওঁগৈ, ককা অকণমান লোৱা, ককা মোক লোৱা। ককা ওচৰলৈ যামগৈ। শুই আছিলে দি ল'লোঁ। এতিয়া বাকী ভাজিকণ বনাই ল'ম। দাইলৰ চিটি আহিলে আৰু হাৱাটো গ'লে শিকিব পাৰিম আৰু তেল মাৰিব পাৰিম। বনাই মেলি পটাপট আজৰি হৈ লওঁ। এতিয়া উঠিল মাত্ৰ হৈ গ'ল আৰু মোৰ কাম। বাকী বনাই লওঁ। তেল অকণমান আছিলেই, ইয়াতে অকণমান আৰু মিঠাতেল দি দিব লাগিব, ৰুটি ভজা তেল। বেছি নিদিওঁ, বৰ বেছি তেল হ'লেও বেয়া। তেলখিনি গৰম হ'লেই এয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দি অকণমান ৰঙা হোৱালৈ ভাজি এয়া জলকীয়াখিনি দিলোঁ। জলকীয়াখিনি দিও অলপ ভাজি ল'ম। ভাজি লৈ এয়া হালধি অকণমান দিলোঁ আৰু অকণমান স্লাইড নিমখ। বাকী একো দিয়া নাই আৰু এনেকৈয়ে বনাইছোঁ, একো মছলা চছলা নিদিয়াকৈ। এতিয়া বিলাহীখিনি দি লৈ বিলাহীখিনি অলপ সময় গলিবলৈ দিম। এইফালে দাইলৰ চিটি গ'ল, তেনেকুৱালৈকে বিলাহী সিজি লোৱালৈকে বুলি এইখিনি মই কাটি মেলি লৈ ল'লোঁ। এতিয়া দাইলকণো তেল মাৰি লওঁ, এইখিনিও হৈছে নি চাওঁচোন এতিয়া বাৰু। এয়াও হৈয়ে গৈছে আৰু তেল দিব পৰা হৈ গ'ল। এতিয়া ডিমখিনিও অলপ ড্ৰাই হোৱালৈকে অলপ সময় ভাজি থাকিম। অলপ ড্ৰাই হ'লেই বন্ধ কৰি দিম আৰু হৈ গ'ল। এইখিনি বোলো কাঢ়ি লওঁ, আকৌ ইয়াতে তেল মাৰি দিম মানে দাইলকণ।
এতিয়া দাইলখিনি তেল মাৰি লওঁ। তেল মাৰি পেলাই সেয়া পিঁয়াজ আদা নহৰু দি লৈ সেইখিনি বনাই থৈছিলোঁ, কাটি মেলি থোৱা আছিলে। পটাপট বোলো এতিয়া দাইলটো তেল মাৰি লওঁ, কাৰণ সময়ো 1:30 হ'ল, বিয়ালৈ যাব সময় হ'লেই। এতিয়ালৈকে সেয়া মাও আহি পোৱাহি নাই। মা আহিলেই মানে ইয়াক দি লৈ মই ওলাই দিব পাৰিম আৰু তাকে এয়া কিনো কয়। তাকে এয়া হ'লেই আৰু দালিও সেইফালে দাইল ৰেডি। এতিয়া ভাত খাবলৈ মোৰ সময় নহয়গৈ, বিয়া ওলাওঁগৈ। পটাপট আহি এয়া বিয়ালৈ বুলি ৰেডি হৈ গ'লো দেই। বেটা এফালে একদম চিঞৰ বাখৰ লগাই আছে। ওলাই মেলি ৰেডি, বাকী খালি বেছি একো কৰা নাই দেখিছেনে। মুখতো মেকআপ চেকআপ নাই কৰা আকৌ দেই, চিম্পুল। খালি এতিয়া চিঞৰি ফুৰিছে, আমনি নকৰিলে চাওঁ যাব সময়ত। বাকী বিয়াখন খাই আহোঁগৈ আৰু দেই। বাই 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 বাই। চিঞৰি ফুৰিছে বাই বাইটো বোলো। অকলেইটো যাম এতিয়া। হা তুমি যাম বুলি ভাবি আছা নি আকৌ? থাকোঁ আহক হৈ গ'ল বোলে। গাড়ী লৈ যাব, আহিবগৈ লাগিব তাকো টিকলুক লৈ। পাপাই সেই গাড়ী লৈয়ে যাওঁ বুলি ক'লে। মই বোলে আকৌ বোলে বাইকখন লৈ কেনেকৈ ৰৈ থাকিম তাত, সেইকাৰণে গাড়ী লৈ ল'লে। পাপা গাড়ীতে বহিব, মানে বিয়ালৈ নোসোমায়গৈ, বিয়া খামগৈ। এতিয়া বেটা এৰি আহিছেনে, বেটাক এনেকৈ মানে এৰি থৈ নোযোৱা নহয়, বেয়াও লাগিছে। একেথৰে চায়ে আছে মানে যোৱালৈকে বুলি। এতিয়া ওলাই মেলি আহিলোঁ। বিয়াত মানুহৰ ভিৰ চাব ৰ'ব, গোটেই সেয়া দেখিছেনে গাড়ী লাইন এইখিনিৰ পৰা আমি তালৈকে বুলি। মানে এই কাকৰ ৰুমৰ পৰা বোলে সখী আহিছে, তাই বোলে সখী পতাই থোৱা আছিলে অকণমানি ছোৱালীজনী, তাইও সিহঁতৰতে সখী আহিছে বোলে। সখী অহা মানুহেই বহুত বোলে, ইয়াৰ গাড়ী লাইন লাগি আছে, সেয়া চব কাকৰ ডুঙা গাড়ী। বাকী গাড়ীখন অকণ আগলৈ কৰিলে বোলো ৰাখি লওঁ, পাপা ৰৈ থাকিব গাড়ীতে। তাতে আকৌ ভণ্টিহঁতো আহি আছে যে, মোৰ মানে অকলে সোমাবলৈ আকৌ বেয়া লাগে। ভণ্টিহঁত আৰু বাহঁতো যাম বুলি ক'লে, সিহঁতৰ কাৰণে আকৌ ৰৈ দিছোঁ। অকণমান সময় ৰৈ দিছোঁ আৰু সিহঁতি অহালৈকে। সেয়া দেখিছেনে ভণ্টিহঁত আহি পালে, সেই বাহঁত অলপ পিছত আছে। সিহঁতি আহিছে, অকণমানিজনীয়ে আকৌ বেটাও আহিছে বুলি একদম পটাপট গাড়ীখনৰ একদম ভিতৰলৈ সিফালে চাইছে সিফালে চাইছে। ভাইটি কেনি গ'ল বোলে, গাড়ী গৈ আছে ভাই, বিয়া খাবলৈ পাই গ'লোহি দেই। বাকী সেয়া ৰাইজ এটা পল্টন বিয়া খোৱা পল্টনটো দেখাই দিছোঁ আকৌ। তেনেকৈ গোটেইখিনি মিলি লৈ বিয়া খোৱা মজাটোৱে বেলেগ নহয় জানো। বিয়া খাবলৈ বুলি জানো ব্লাৰে হৈ চাগে, এতিয়া ব্লাৰ হৈ আছে জানো, কিবা এটা গড় লাগিলে নেকি জানো। ফুল হেৰি গোটেই ব্লাৰ হৈ গ'ল মোবাইলটো, কি নহ'ল এতিয়ালৈকে ঠিক কৰিব পৰা নাই। সেয়া পিছতে চাম আৰু বোলো কি হ'ল দে। এতিয়া বিয়া ঘৰ পালোহি, ওচৰতে নহয়, সেয়া ৰাস্তাৰ কাষতে। সেয়া আহি আছোঁ। সখী আহিছেতো, গোটেই ৰভা ফুল হৈ আছে বোলে। ঘৰৰ প্ৰায়খিনি মানুহে ৰাস্তাতে পাই আহিছোঁ বোলে, বাহিৰলৈ ওলাই আহিছোঁ বোলে, বহিবলৈ জেগা পোৱা নাই নহ'লে বোলে। সখী ঘৰৰ মানুহে বোলে ভৰ্তি। তাকে এয়া সোমাইছোঁহি আৰু সেয়া দুইজনী কইনা। এইজনী হ'ল কন্যা আৰু এয়া ছাইডত সেয়া কইনা সখীয়েক। দেখিছেনে যাবলৈকে জেগা হোৱা নাই, যেনিয়ে যেনিয়ে মানুহ। আহিলোঁ, এয়া জেগাকণ পাই লৈ বোলো বহোঁ অকণমান, বহিছোঁহি আহি। সেইজনী অকণমানি সখী দেখিছেনে, সেইফালে এয়া কইনা। সখীয়ে চব দিছেহি, এইফালে কইনাই চব দিছেহি। দুইজনী দেখিছেনে কিমান মৰম লগাকৈ সজাই মেলি থৈছে।
বাকী এয়া কফি দিলে কফি কাপ খাই ল'লোঁ খাই লৈ এয়া খাবলৈ বুলি আহিলোঁ কাৰণ মই বেটাক এৰি থৈ আহিছোঁ বেছি সময় ইয়াত পৰি থাকিবও নোৱাৰি সেয়া আকৌ খাবলৈ লাইন লৈছোঁহি কেইজনী আহিলোঁ এয়া পটাপট খাই ল'লোঁ খাই লৈ ওলাই আহি এয়া মাক কৈছে মাক আছে মোৰ পিছে এজনী ভণ্টিয়ে হয় দেই মোতকৈ সৰু মানে সোনকালে বিয়া সোমালে এতিয়া এয়া তাই গতি চাওকচোন তাত আৰু বেছি সময় নকৰিলোঁ আহি ঘৰ পালোহি নহ'লে ই একদম মন চন বেয়া কৰি আছে যেন তেনেকুৱা যেন লাগি আছে তেনেকৈ এৰি থৈ নোযোৱা যে মনটো মাৰি আছে নি আকৌ বিয়া খাই আহি পাই গ'লোহি দেই খালি আমাৰ টপৰটো মনটো বেয়া নেকি মানে টপৰ মনটো বেয়া হৈ গ'ল নি আকৌ এৰি থৈ গ'লত এইফালে চোৱা মনটো বেয়া আহে আছোঁ এইফালে নাচায় ময়ো সেয়া কাপোৰকেইটা চেঞ্জ কৰি ল'লোঁ বেটাকো কাপোৰ চাপোৰ চেঞ্জ কৰি দিলোঁ দি মেলি সেয়া এতিয়া শুই গ'লগৈ মানে শুই উঠিছেহে বাকী ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ বাকী ভিডিঅ'বোৰ চাই কেনেকুৱা পালে জনাব আৰু আমাৰ যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে আমাৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বাৰু আজিলৈ আহিছোঁ দেই বাই বাই